এই ভিডিঅ'টোত ক্লাছ 12ৰ পলিটিকেল সায়েন্সৰ চেপ্টাৰ 5 সাম্প্ৰদায়িক দক্ষিণ এছিয়া এই পাৰ্টটোৰ যিকেইটা ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ আছে তাৰে কেইটামান আলোচনা কৰিম। এই পাৰ্টটোৰ দুটা পাৰ্ট আহিব। পাৰ্ট এটো আজি আমালোক ইয়াত আলোচনা কৰিম আৰু পাৰ্ট 2 অৰ্থাৎ পাৰ্ট বি নেক্সট এটা ভিডিঅ'ত তোমালোকে পাই যাবা। ঠিক আছে, তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। তোমালোকৰ বহুত ছাত্ৰ ছাত্ৰীৰ কমেণ্ট যে আমালোকক পলিটিকেল সায়েন্সৰ ভিডিঅ' লাগে, পলিটিকেল সায়েন্সৰ ভিডিঅ' লাগে। সেইকাৰণে ময়ো চেষ্টা কৰি আছোঁ যে ছামাৰ ভেকেশ্যনত তোমালোকৰ পলিটিকেল সায়েন্সৰ যিখিনি চিলেবাছ আছে মই কমপ্লিট কৰি দিম তোমালোকক। ঠিক আছে, ছামাৰ ভেকেশ্যনৰ পিছত তোমালোকে কেৱল মাত্ৰ মুখস্থ কৰি যাবা যাতে তোমালোকৰ ৰিজাল্টটো বহুত ভাল হয়। আৰু পলিটিকেল সায়েন্সত তোমালোকৰ অলপমান বেছি পঢ়িব লাগে। তো প্ৰথম প্ৰশ্ন কি আছে, SAFTA এর সম্পূর্ণ রূপটো লিখা। SAFTA এর সম্পূর্ণ রূপটো হল সাউথ এছিয়া ফ্ৰী ট্ৰেড এৰিয়া। ইয়াক 2004 চনত পাকিস্তানৰ ইছলামাবাদত অনুষ্ঠিত হোৱা সাৰ্কৰ 12 নং সন্মিলনত স্বাক্ষৰ কৰা হৈছিল। এই চুক্তিটো 2006 চনত কাৰ্যকৰী কৰা হৈছিল। সাৰ্কৰ সম্পূৰ্ণ ৰূপটো লিখা। সাৰ্কৰ সম্পূৰ্ণ ৰূপটো হল সাউথ এছিয়া এছ'চিয়েশ্যন ফৰ ৰিজনেল কৰ্পোৰেশ্যন। সাৰ্ক কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? সাৰ্ক বাংলাদেশৰ ৰাষ্ট্ৰপতি জিয়াউৰ ৰহমানৰ নেতৃত্বত 1985 চনত অৰ্থাৎ 1985 চনত গঠন কৰা হৈছিল। ইয়াৰ মুখ্য কাৰ্যালয় নেপালৰ কাঠমাণ্ডুত অৱস্থিত আৰু ইয়াৰ প্ৰথম সন্মিলন বাংলাদেশৰ ঢাকাত অনুষ্ঠিত হৈছিল। 4 নম্বৰ, পূব পাকিস্তান বা বাংলাদেশ কেতিয়া স্বাধীনতা লাভ কৰিছিল? 1971 চনত। 5 নম্বৰ, বৰ্তমান সাৰ্কৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান? সাৰ্কৰ গঠন হোৱাৰ সময়ত ইয়াৰ সদস্য ৰাষ্ট্ৰ আছিল 7খন আৰু বৰ্তমান ইয়াৰ সদস্য ৰাষ্ট্ৰ হ'ল 8খন। ঠিক আছে, তোমালোকক ইয়াত দুটা প্ৰশ্নৰ উত্তৰ দিয়া হ'ল, গতিকে তোমালোকৰ যাতে দুটা প্ৰশ্নৰ উত্তৰে মনত থাকে। ঠিক আছে, আগত কেইখন আছিল? 7খন আৰু বৰ্তমান 8খন। LITIEৰ সম্পূৰ্ণ ৰূপটো লিখা। লিবাৰেশ্যন টাইগাৰ্ছ অৱ তামিল আলম। ভাৰতে শ্ৰীলংকালৈ কেতিয়া শান্তিৰক্ষা বাহিনী পঠাইছিল? ভাৰতৰ ৰাজীৱ গান্ধীৰ চৰকাৰে, ৰাজীৱ গান্ধী যেতিয়া প্ৰধানমন্ত্ৰী আছিল 1987 চনত শ্ৰীলংকালৈ শান্তিৰক্ষা বাহিনী পঠাইছিল। কিমান চনত? ভাৰতৰ প্ৰধানমন্ত্ৰী যেতিয়া ৰাজীৱ গান্ধী আছিল তেতিয়া। আৰু চনটো কিমান আছিল? 1987। 8 নম্বৰ কি কৈছে? দক্ষিণ এছিয়া বা সাৰ্কৰ সদস্য ৰাষ্ট্ৰসমূহৰ নাম লিখা। বাংলাদেশ, ভাৰত, ভূটান, নেপাল, পাকিস্তান, মালদ্বীপ, আফগানিস্তান আৰু শ্ৰীলংকা। তোমালোকক ইমানবোৰ নিদিব পাৰে, তোমালোকক কেৱল মাত্ৰ 2টা বা 3টা বা 4টা দিব পাৰে। ঠিক আছে, সেইকাৰণে মই তোমালোকক সকলোবোৰ দিছোঁ তোমালোকৰ যাতে মনত থাকে। 9 নম্বৰ কি কৈছে? চীন সাৰ্কৰ সদস্য ৰাষ্ট্ৰ হয় নে নহয়? নহয়। ভাৰত আৰু পাকিস্তানৰ 2টা বিবাদৰ কেন্দ্ৰ লিখা। ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ 2টা দিশ হ'ল জম্মু আৰু কাশ্মীৰক লৈ সৃষ্টি হোৱা সংঘাত। 2 নম্বৰ, সন্ত্ৰাসবাদী সমস্যাক লৈ সৃষ্টি হোৱা সংঘাত। 11 নম্বৰ কি হৈছে? ভাৰত আৰু পাকিস্তানৰ 2টা মিলাপ্ৰীতিৰ দেশ উল্লেখ কৰা। ভাৰত আৰু পাকিস্তানৰ 2টা মিলাপ্ৰীতিৰ দেশ হ'ল, দুয়োখন দেশ সাৰ্কৰ সদস্য ৰাষ্ট্ৰ হিচাপে সহযোগিতাৰে কাম কৰি আহিছে। দুয়োখন দেশৰ মাজত ব্যৱসায় বাণিজ্য বৃদ্ধি হৈ আহিছে। এইখিনিতে তোমালোকক এটা বিশেষ ঘোষণা, তোমালোকৰ পলিটিকেল সায়েন্সৰ ভিডিঅ'সমূহ মানে ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ আমালোকৰ আন এটা বেলেগ চেনেল আছে, সেই চেনেলত তোমালোকে পাবা। সেই চেনেলৰ লিংকটো আমালোক এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত দি ৰাখিম। তোমালোকৰ যদি ইচ্ছা হয় তেন্তে আমালোকৰ সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখাবা। ঠিক আছে, আৰু ছাবস্ক্ৰাইব কৰি ৰাখাবা। সেই চেনেলটোত আমালোক এছামিছৰ ভিডিঅ' লৈ আহিম, কাৰণ এই চেনেলটোত আমালোকক কেৱল মাত্ৰ কি দিম? ক্লাছ 10ৰ অলপমান দিম আৰু ক্লাছ 12ৰ ইকনমিক্স আৰু পলিটিকেল সায়েন্সৰ প্ৰশ্ন উত্তৰ দিম। আৰু পলিটিকেলৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আমালোকৰ বেলেগ চেনেলত দিয়া হ'ব। ঠিক আছে, গতিকে বেলেগ চেনেলৰ লিংক আমালোক ডিছক্ৰিপশ্যন বক্সত দি ৰাখিম, তোমালোকে ইচ্ছা কৰিলেও তাৰ পৰা দেখি ল'বা। ঠিক আছে, তাৰপিছত 12 নম্বৰ কি কৈছে? ভাৰত আৰু বাংলাদেশৰ 2টা সংঘাতৰ দিশ লিখা। ভাৰত আৰু বাংলাদেশৰ 2টা সংঘাতৰ দিশ হ'ল সীমা বিবাদ আৰু 2 নম্বৰ হৈছে অবৈধ উপায়েৰে বাংলাদেশৰ পৰা ভাৰতলৈ অহা লোকসকল। মই ইমান জোৰকৈ কৈ আছোঁ কাৰণ বৰষুণ হৈ আছে। যদি মই লাহে কওঁ তেন্তে কোনো ভইচে নাহিব, সেইকাৰণে মই জোৰকৈ কৈ আছোঁ। ঠিক আছে, 13 নম্বৰ কি কৈছে? ভাৰত আৰু বাংলাদেশৰ 2টা মিলাপ্ৰীতিৰ দেশ উল্লেখ কৰা। ভাৰত আৰু বাংলাদেশৰ 2টা মিলাপ্ৰীতিৰ দেশ হ'ল
দুয়োখন ৰাষ্ট্ৰই সাৰ্কৰ সদস্য ৰাষ্ট্ৰ হিচাপে মিলাপ্ৰীতিৰে কাম কৰি আহিছে। প্ৰাকৃতিক দুৰ্যোগ আৰু জল বিতৰণৰ ক্ষেত্ৰত দুয়োখন দেশে কাম কৰি আহিছে। সন্ত্ৰাসবাদী সমস্যা আঁতৰ কৰাত দুয়োখন দেশ সহযোগিতাৰে কাম কৰি আহিছে। দুয়োখন দেশৰ মাজত ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰখন বৃদ্ধি হৈছে। ইয়াত তোমালোকক চাইছে দুটা, মই দিছোঁ চাৰিটা, গতিকে চাৰিটা যাতে তোমালোকৰ হয় পৰীক্ষাত যি চায় সেইটোৱে যাতে তোমালোকে লিখিব পাৰা। 14 নম্বৰ কি কৈছে, সিন্ধু জল চুক্তি কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল? সিন্ধু জল চুক্তি 1960 চনত ভাৰত আৰু পাকিস্তানৰ মাজত স্বাক্ষৰিত হৈছিল। 15 নম্বৰ কি কৈছে, শ্ৰীলংকাৰ পূৰ্বৰ নাম কি আছিল আৰু ই কেতিয়া স্বাধীন হৈছিল? শ্ৰীলংকাৰ পূৰ্বৰ নাম আছিল চিলন আৰু ই 1948 চনত স্বাধীন হৈছিল। 1948 আৰু চিলন। তাছকেণ্ট চুক্তি কেতিয়া আৰু কাৰ কাৰ মাজত স্বাক্ষৰ কৰা হৈছিল? তাছকেণ্ট চুক্তি 1966 চনত ভাৰত আৰু পাকিস্তানৰ মাজত স্বাক্ষৰ কৰা হৈছিল। 1966 চনত পাকিস্তান আৰু ভাৰত। চিমলা চুক্তি কেতিয়া আৰু কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? চিমলা চুক্তি 1972 চনত ভাৰত আৰু পাকিস্তানৰ মাজত স্বাক্ষৰিত হৈছিল। ভাৰত আৰু ৰাছিয়াৰ মাজত কেতিয়া 20 বছৰীয়া বন্ধুত্বৰ চুক্তি স্বাক্ষৰিত হয়? 1971 চনৰ আগষ্ট মাহত। কিমান চনত? 1971। ভাৰতে কেতিয়া প্ৰথম আণৱিক বোমাৰ পৰীক্ষা সম্পূৰ্ণ কৰিছিল? 1974। ফাৰাক্কা চুক্তি কেতিয়া আৰু কাৰ কাৰ মাজত সংগঠিত হৈছিল বা স্বাক্ষৰিত হৈছিল? ফাৰাক্কা চুক্তি 1996 চনত ভাৰত আৰু বাংলাদেশৰ মাজত স্বাক্ষৰিত হৈছিল। কাৰ্গিল যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল? 1999 চনত ভাৰত আৰু পাকিস্তানৰ মাজত হৈছিল। শ্ৰীলংকাৰ সংঘাত লিপ্ত থকা সম্প্ৰদায়ৰ দুটা নাম লিখা। তামিল আৰু সিংহলী। কোনজন ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে বাছেৰে লাহোৰ ভ্ৰমণ কৰিছিল? অটল বিহাৰী বাজপেয়ী। এইটো মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন, 100% গ্যাৰাণ্টি এইটো তোমালোকক দিব পাৰে। ঠিক আছে, তো ছাত্ৰ ছাত্ৰীসকল পাৰ্ট এ এইখিনিতে আজিৰ ভিডিঅ'টো তোমালোক ইয়াতে সমাপ্ত কৰিলোঁ। আৰু তোমালোকে এইবোৰ লিখি লোৱা আৰু ময়ো ট্ৰাই কৰিম যাতে ছামাৰ ভেকেশ্যনত তোমালোকৰ পলিটিকেল ছায়েন্সৰ যিকেইটা চেপ্টাৰ আছে মই তোমালোকক সকলোবোৰ ক্লিয়াৰ কৰি দিব পাৰোঁ। ঠিক আছে, বাহিৰত অলপমান বেছিকৈ বৰষুণ হৈ আছে, সেইকাৰণে মই আৰু ভিডিঅ'টো লম্বা নকৰিলোঁ। ঠিক আছে, তো ভিডিঅ'টো আমালোক ইয়াতে সমাপ্ত কৰিলোঁ। আৰু আমালোকৰ আন এটা চেনেলৰ লিংক এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত দিয়া থাকিব, তোমালোকে তাৰ পৰা সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু সেই চেনেলটোত আমালোক ইম্পৰ্টেণ্ট প্ৰশ্নবিলাক দিম। ঠিক আছে, উত্তৰবিলাক এইটোত দিম, প্ৰশ্নবিলাক তাত দিম। উত্তৰবিলাক আহোঁতে অলপমান লেট হ'ব, কিন্তু প্ৰশ্নবিলাক একেবাৰে সময়মতে পাবা। ঠিক আছে, ডেইলি ভিডিঅ' ডেইলি পাবা। তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আমালোক ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।